কৃষ্ণ জয় গুৰু শংকৰ। আজি অন্য এটি কথা আপোনালোকৰ লগত আলোচনা কৰিম বুলি আহিছোঁ। আজি কথাটি হৈছে কৃষ্ণৰ ছজন ককায়েকক কংসৰ হাতৰ হতুৱাই ছজনৰ মৃত্যু আৰু 7 নম্বৰত বলৰাম আৰু 8 নম্বৰত কৃষ্ণৰ জন্ম। আমি সকলোৱে জানো যে শ্ৰীকৃষ্ণৰ অষ্টম পুত্ৰ বুলি, বসুদেৱৰ অষ্টম পুত্ৰ বুলি, আৰু সপ্তম পুত্ৰ বলৰাম। তাৰ আগতে বসুদেৱৰ যি ছজনকৈ ককাই ভাই, সেই ছজনকৈ ককায়েকক মানে কংসই বধ কৰিছে। কৃষ্ণৰ চৰিত্ৰৰ এয়া হৈছে দৈৱকী বসুদেৱৰ পুত্ৰৰ এটি চৰিত্ৰ। এই কথা আমি সকলোৱে জানো যে কৃষ্ণৰ ছজন ককায়েক আছিল, 7 নম্বৰজন বলৰাম আৰু 8 নম্বৰজন কৃষ্ণ। এই যি কৃষ্ণৰ যি কাহিনী, এই কাহিনী আমি সকলোৱে দেখিছোঁ, সকলোৱে আমি শুনিছোঁ। আৰু যি ৰামানন্দ সাগৰ, তেখেতৰ সেই কৃষ্ণৰ চৰিত্ৰ যি তেখেতে নাটক আমাৰ ভাৰত ভূমিৰ কাৰণে যি লিখি থৈ গৈছে, যি দেখুৱাই থৈ গৈছে, এটি বিৰল এখন নাটক, শুদ্ধ নাটক। তাৰ পৰা আমি এই কাহিনীৰ ওপৰত আমি বহুত কথা জানিব পাৰিছোঁ। তাৰ ভিতৰত আমাৰ হ'বৰ দৰ্শন বা আমি দৰ্শন ৰূপেৰে কৃষ্ণৰ ছজন ককায়েক আৰু 7 নম্বৰ বলৰাম, 8 নম্বৰ কৃষ্ণ জন্ম হৈছে। এই কথা দৰ্শন ৰূপেৰে আমি চাওঁ আহকচোন, যে কৃষ্ণৰ যি ছজন ককায়েক, সেই ছজন ককায়েকনো কি? আমাৰ হৃদয়ত কেনেকৈ কৃষ্ণ আৱিৰ্ভাৱ হ'ব, বলৰাম আহিব? বিশেষকৈ আমাক লাগে এইটো, পৃথিৱীত জন্ম লোৱাৰ লগে লগে মানুহ এজনৰ যি নিৰ্দিষ্ট এটি ধৰ্ম থাকে, যেনেকৈ আগতেও এবাৰ কৈ আহিছোঁ, যি যুধিষ্ঠিৰ যে হৈছে ধৰ্ম। এই যুধিষ্ঠিৰ যি আমাৰ পঞ্চপাণ্ডৱৰ যি ককাই ভাই, সেই পঞ্চপাণ্ডৱ মানৱৰূপী জীৱনত পঞ্চপাণ্ডৱ থাকে। আৰু সেই পঞ্চপাণ্ডৱক যোনে চিনি পায়, যোনে লগত লৈ ফুৰিব, তেওঁ সংসাৰখন ভৱিষ্যত দৰ্শনলৈকে তেওঁ জীৱনটো সুন্দৰকৈ পাৰ কৰিব সংসাৰখনত। গতিকে এই পঞ্চপাণ্ডৱৰ লগত যি কৃষ্ণ থাকে, সেই কৃষ্ণ যি হৃদয়ত বসুদেৱৰ 8 নম্বৰ পুত্ৰ হৃদয়ত কেনেকৈ জন্ম হৈছে? কংসই যি ছজন পুত্ৰ বধ কৰিছে, সেই ছজন পুত্ৰ হৈছে কৃষ্ণৰ যি ছজন পুত্ৰ। আমি যদি দৰ্শন ৰূপেৰে চাওঁ, সেয়া হৈছে 6টা ৰিপু। যেতিয়ালৈকে মানৱ জীৱনত এই 6টা ৰিপুক দমন কৰিব পৰা নাযায়, তেতিয়ালৈকে আমাৰ জীৱনলৈ ৰাম নামৰ শক্তি আৰু ৰাম নামৰ শক্তি অহাৰ পিছতে আমাৰ হৃদয়ত কৃষ্ণ জন্ম হ'ব। আমি যদি যুগৰ অনুযায়ী চাওঁ, তেতাৰ যুগৰ যদি আমি তেতাৰ যুগৰ আৰম্ভণি বা তেতাৰ যুগৰ সময়ত যদি আমি চাওঁ, পৰশুৰাম, জামদগ্নি ৰামৰ পৰা আৰম্ভ হৈছে পৰশুৰামৰ পিছত শ্ৰীৰাম, তাৰপিছত বলৰামৰ পিছতে কৃষ্ণ হৈছে। গতিকে আমাৰ সম্পূৰ্ণৰূপেৰে আমাৰ ৰাম নামৰ আৱিৰ্ভাৱ হ'ব লাগিব, ৰাম নামৰ হাল বাব লাগিব, খেতি কৰিব লাগিব, ভক্তিৰ খেতি হ'ব লাগিব, তেতিয়াহে কৃষ্ণ হৃদয়ত জাগিত হ'ব। যেতিয়াই আমাৰ হৃদয়ত কৃষ্ণ জাগিত হ'ব, তেতিয়া মন, ভাৱনা, চিত্ৰসমূহ আমাৰ জীৱনবিলাক শুদ্ধ হৈ আহিব। গতিকে কৃষ্ণ দৰ্শন আমাৰ আত্মীয়, কৃষ্ণ দৰ্শন কেনেকৈ আমি কৃষ্ণৰ ছবি আমি দৰ্শন কৰিব পাৰিব লাগিব। কিহৰ দ্বাৰা হ'ব? ৰাম নামৰ খেতি কৰিব লাগিব, বল শক্তি। সেইকাৰণে বলৰামৰ অস্ত্ৰ নাঙল বুলি কৈছে, নাঙলেৰে খেতি কৰিছে। এই 6টা ৰিপু আমি বধ কৰিব লাগিব। 6টা ৰিপু কাম, ক্ৰোধ, লোভ, মোহ, মাশ্চৰ্য। যদি এই ৰিপুকেইটা আমাৰ দমন নহয়, তেনেহ'লে কৃষ্ণ কেতিয়াও আমাৰ হৃদয়ত জাগিত নহয়। যেতিয়ালৈকে আমাৰ ওচৰত এই 6টা ৰিপু থাকিব, তেতিয়ালৈকে আমি কেতিয়াও ভক্তিভাৱ আমাৰ হৃদয়ত জাগিত নহয়। সেয়েহে কৃষ্ণৰ যি আগত ছজন ককায়েকক কংসই বধ কৰিছে, সেই কংসই বধ কৰা ছজন ককায়েক হৈছে আমাৰ এই ৰিপুকেইটা। গতিকে আমাৰ এই কংসৰূপী যি জীৱনত এই 6টা ৰিপুক আমি দমন কৰিব লাগিব। তেতিয়াহে আমাৰ শৰীৰত কি হ'ব? দেৱতাৰ বাস হ'ব। যেতিয়া নিজকে আমি দেৱতাৰ ৰূপেৰে দৰ্শন কৰিম, যে আমি প্ৰত্যেকে একোজন দেৱতা, তেতিয়াহে আমাৰ শৰীৰত দেৱতাৰ বাস হ'ব। আৰু যেতিয়া দেৱতাৰ বাস হ'ব, তেতিয়াহে ৰাম আৰু কৃষ্ণ জন্ম হ'ব। মনত ৰাখিব, দৈৱ কি, দেৱতা বোলা বস্তুটো কি চিনি পাব লাগিব। যদি আমি নিজকে দেৱতা বা অসুৰ এই ভাৱটো আমি চিনি নাপাওঁ, তেনেহ'লে আমাৰ হৃদয়ত ভগৱন্ত কেতিয়াও নাহে। দেৱতা বোলা বস্তুটো কি, যিদিনা আমি অনুভৱ কৰিম,
বাসুদেৱ শৰীৰত দেৱতা বাস কৰাম, তেতিয়াহে কৃষ্ণ হ'ব। কেতিয়া হ'ব দেৱতাৰ বাস হ'ব? যেতিয়াই আমি হৰি নামৰ হালখন বাব লাগিব, খেতি কৰিব লাগিব, ঈশ্বৰ কৃষ্ণৰ হাল বাব লাগিব। ৰাম নাম, সেইকাৰণে কৈছে ৰাম নামৰ শক্তি, বল শক্তি যি ৰাম, সেয়ে হৈছে বলৰাম। গতিকে ঈশ্বৰৰ নামৰ শক্তি আৱিৰ্ভাৱ হ'লেহে আমাৰ কৃষ্ণ দৰ্শন হ'ব। সেই কৃষ্ণ মূৰ্তি তেতিয়াহে দৰ্শন হ'ব। গতিকে আমি এই ছয় ৰিপু দমন কৰি কৃষ্ণত আমাৰ মন চিত্ত পেলাব পাৰিলে আমাৰ তেতিয়া খাদ্য নিবাৰণ হ'ব। অট'মেটিক আমাৰ জীৱনলৈ খাদ্য নিবাৰণ আহি পৰিব। আমি তেতিয়া আমি যিবোৰ খাদ্য খাওঁ, সেই খাদ্যসমূহ নিজে নিজে আমাৰ জীৱনত এৰি আহিব। যে কাম ক্ৰোধ লোভ মোহৰ যিবিলাক খাদ্যই মানুহৰ মন মগজু শৰীৰ চিন্তন সকলোবোৰ সলনি কৰে। সেইকাৰণে আহাৰৰ ওপৰত মানুহে গুৰুত্ব দিব লাগে। সেইকাৰণে সাত্বিক আহাৰ খোৱাৰ আমি চেষ্টা কৰিব লাগে। এই আহাৰসমূহ তেতিয়াহে আমাৰ জাগৃত হ'ব। আমি হৰি নামত আহিব লাগিব, ছয় ৰিপু দমন কৰিবলৈ চেষ্টা কৰিব লাগিব। তেতিয়াই আমাৰ দিনে দিনে আমাৰ যদি মাদক দ্ৰব্য সেৱন কৰা যদি অভ্যাস আছে, সেই অভ্যাসো দিনে দিনে নাইকিয়া হৈ যাব আৰু নিজকে নিজেই পবিত্ৰতা দেৱতাৰ ৰূপলৈ খোজ দিবলৈ আগবাঢ়ি আহিব। কৃষ্ণ জয়গুৰু শংকৰ। আজিলৈ ইমানে আলোচনা কৰিলোঁ। আকৌ বেলেগ এদিনা সময় পালে এনেধৰণৰ কথাৰে আপোনাৰ সবৰ আগত আগবাঢ়ি আহিম, যাতে এনেধৰণৰ কথা আৰু ক'ব পাৰোঁ তাৰে আশীৰ্বাদ কৰিব। আপোনালোকৰ শ্ৰীচৰণত নতশিৰে সেৱা ধৰিলোঁ। কৃষ্ণ জয়গুৰু শংকৰ।